29 ফেব্ৰুৱাৰী প্ৰথমতে আপোনালোকক সাংবাদিক দাদাসকলক ধন্যবাদ জনাইছোঁ ইয়াত অহাৰ কাৰণে। আজি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড সমষ্টিত 22nd BTC একৰ্ড ডে চেলিব্ৰেট কৰিছোঁ। 2003 10 ফেব্ৰুৱাৰীত BTC একৰ্ড কৰিছিলে আমাৰ BPF দলৰ চিফ ৰেছপেক্টেড হাগ্ৰামা মহিলাৰী ছাৰ উইথ হিজ ফ্ৰেণ্ড। আজি 2024 10 ফেব্ৰুৱাৰীত 22 বছৰ হ'ল। 22 বছৰত 17 বছৰ আমাৰ BPF চৰকাৰ আছিলে। 17 বছৰত হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত যথেষ্ট কাম হৈছে আৰু ৰাইজৰ আশীৰ্বাদত। 2003ৰ আগত কেনেকুৱা আছিলে আমাৰ BTC অঞ্চলটো আৰু এতিয়া কেনেকুৱা হ'ল আপোনালোকে চবে দেখি পাইছে। এজন ব্যক্তি ঘৰৰ পৰা ওলাই যাবৰ কাৰণে নিজৰ ফিউচাৰটো ব্ৰাইট বনাবৰ কাৰণে ঘৰৰ পৰা ওলাব লাগে আৰু ঘৰৰ পৰা ওলালে মেইন আমাক ৰাস্তা ভাল হ'ব লাগিব। এতিয়া 2003ৰ পিছত হাগ্ৰামা মহিলাৰী ছাৰৰ একৰ্ড কৰাৰ পিছত আমাৰ BTC অঞ্চলটো যথেষ্ট উন্নতি হৈছে। ওদালগুৰি, বাক্সা, চিৰাং, কোকৰাঝাৰ চবখিনি এতিয়া পাকাৰত হৈ গ'ল আৰু স্কুল হৈছে, কলেজ, IIT, CIT, ইঞ্জিনিয়াৰিং কলেজ, বড়োলেণ্ড ইউনিভাৰ্চিটি। ইয়াত অকল বড়োসকলে নপঢ়ে, ইয়াত আদিবাসীও পঢ়ে, বেংগলী, গোৰ্খা, ৰাজবংশী সকলো জাতি জনগোষ্ঠী ইয়াত পঢ়ে। এইখিনি সুবিধাটো পাইছোঁ আমি হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আৰু তেখেতৰ আশীৰ্বাদত আমি এইবিলাক ফেচিলিটিটো পাইছোঁ। মই ওদালগুৰি জিলা কমিটিৰ হয় হাগ্ৰামা মহিলাৰী ছাৰক আৰু মই আদিবাসী কমিউনিটিৰ ফালৰ পৰা হাগ্ৰামা মহিলাৰী ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ। তেখেতে ইমান ডাঙৰ ষ্টেপ ল'লে আমাৰ কাৰণে, BTC বাসী ৰাইজৰ কাৰণে এইখিনি সুবিধাটো কৰি দিছে।